দেখো শ্যালোটা কেমন করে দুর্ঘটনাটা হয়ে যায় তোমরা দেখো, ফুল লোড নিয়ে শ্যালোটা আসিয়েছে, আমরা ভাবতে পারি না যে সামনে এমন করে দুর্ঘটনাটা হবে। তো দেখি দেখো ভিডিওটা তোমরা। 29 তাৰিখত দুপ্ৰীত যি নাও দুৰ্ঘটনা সংঘটিত হ'ল, এই নাও দুৰ্ঘটনাখন নিশ্চয় আপোনালোকে দেখা পাইছে। এই নাও দুৰ্ঘটনাখন কেনেকৈ সংঘটিত হ'ল এই বিষয়ে আপোনালোকৰ লগত কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথাকেইটা শ্বেয়াৰ কৰাৰ আগতে এই দুৰ্ঘটনাখন কেনেকৈ সংঘটিত হ'ল আগতে চাই লওক। দেখো নাওটা একদম লোড ফুল লোড নিয়ে আসিয়েছে, সাইড দিয়ে একদম সুন্দরভাবে আসিয়েছে, আমরা ভাবতে পারি নাই যে এই সামনে এমন করে দুর্ঘটনাটা হয়ে যাবে। তো এই দেখো কেমন করে নাও ফুল লোড নিয়ে আসিয়েছে, বাইকটা সব আছে, ছোট ছোয়া বহুত মোটামুটি বহুত মানুষ নাওটাতে আছে। তো কেমন করে আসিয়েছে, তো কেমন করে ঢিপকায় দেখি নাও। দেখুন না, দেখুন না नहीं आ रहा ना তাই তো দেখি কত খারাপ করে যাবে হ্যাঁ না কটা বাজে 5টা বাজে না নাকি নামাজে না না এই নাও দুৰ্ঘটনা লৈ ফাৰ্ষ্ট এটা কথা বেছিকৈ ক'ব বিচাৰিছোঁ। এই কথাটো হ'ল যেতিয়া নাওখন আহি আছিলে তেতিয়া সন্মুখৰ পৰা এজন মানুহে মানে ভিডিঅ' কৰি আছিলে। মানে তেতিয়াই যদি চিঞৰি ক'লে হয় যে সিফালে দি নাহিব, সিফালে দি আহক, তেতিয়া মানে এই নাওখন দুৰ্ঘটনাত নপৰিল। সেই মানুহজন জানে যে এতিয়া নাওখন দুৰ্ঘটনা হ'ব, সি আগতেই ভিডিঅ' কৰিব ধৰিছিলে। ফাৰ্ষ্ট মোৰ পাৰ্চনেলি সেই মানুহজনক ফাৰ্ষ্টত ধৰিব লাগে, সেই মানুহজনক ধৰিব লাগে, তাৰপিছত তদন্ত কৰিব লাগে। এই নাওখন যে তেতিয়া দুৰ্ঘটনা হ'ব, যিজন ল'ৰাই এই ভিডিঅ'টো কৰি আছিলে
সেইজন ল'ৰাই নিশ্চয় জানে, নহ'লে সেই ল'ৰাটোৱে কৰিলে হয়। ভিডিঅ' সি জানে কাৰণেই কৰিছে ভিডিঅ'টো, নহ'লে নকৰিলে হয়। মোৰ মতে ফাৰ্ষ্টত সেই ল'ৰাজনক ধৰিব লাগে, তাৰপিছত এই বিষয়ে তদন্ত চলাব লাগে। আপোনালোকৰ মতামতটো কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু এই ফ্ৰম বৰপেটা পেজটো ফ'ল' কৰি ৰাখক, যাতে অহা দিনত আপোনালোকক ভাল ভাল ভিডিঅ' দেখাব পাৰোঁ।